এই গাইজ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। এতিয়া আমি ডিউটিৰ পৰা যাবলৈ ওলাইছোঁ। মানে আজি আমাৰ এই ৰিংকুদাহঁতৰ ৰুমত পাৰ্টি এটা আছে দেই। ৰিংকুদাহঁতৰ ৰুমত পাৰ্টি আছে। পাৰ্টি মানে এনেকুৱা একো পাৰ্টি নহয়, মানে ভাত খাবলৈ মাতি আছিলে, আমি যোৱা নাছিলোঁ বহুত দিন হ'ল। আজি ভাত খাবলৈ মাতিছে, আমি যাওঁ। মানে আমাৰ চাৰিটা এটা কথা নকওঁ, আমাৰ এটা মাতিলে আমি নাযাওঁ। আমি এইটো চাৰিটা মাতিলে আমি যাওঁ। সেইটো আজি চাৰিটা মাতিছে, গতিকে আমি চাৰিটা যাবলৈ ওলাইছোঁ, নহ'লে আমি নাযাওঁ। এয়া দেখিছে ন, শাক বুটলিছে, শাক বুটলিছে, দাংবডি বুটলিছে, এতিয়া মোক বাদ দিবলৈ কৈছে। এই মোক যদি যাবলৈ নালাগে বুলি তই নাযাওঁ বুলি ক, নাযাওঁ বুলি ক, তই দিওঁ। এয়া আমি ওলাইছোঁ যাবলৈ ন। আপোনালোককো লৈ যাওঁ। আজি সিহঁতৰ ৰুমত কি কি হয় ৰেচিপি, যি খুৱাই আমি আপোনালোকক দেখুৱাম দেই গাইজ। আৰু এটা কথা, পোনপ্ৰথমে আপোনালোকক এটাই কথা কওঁ, আপোনালোকে ঘপচে আধা ভিডিঅ' চাই পিনি কমেণ্ট নকৰিব বেয়াকৈ। ভিডিঅ'টো ফুলকৈ চাব, এণ্টাৰটেইন সম্পূৰ্ণকৈ চাই পিনি কমেণ্ট কৰিব। এইখিনি গাৰ্বেজ। এইখনতে মিটিং হৈছে, মানে এখন মিটিং হৈছে। মাছ খাবিনে মাংস খাবিনে কি খাবি সেইটো মিটিং হৈছে। কমপ্লিট এতিয়ালৈকে মিটিং কৰি এতিয়ালৈকে কমপ্লিট হোৱা নাই। কি কাৰণে মই নাজানো। এতিয়ালৈকে আমাৰ পইচা হিচাপ কৰি আছে, পইচা হিচাপ কৰি আছে। মিটিং এতিয়ালৈকে সম্পূৰ্ণ এদাই হোৱা নাই। মিটিংখন কি এজনে নেমানে আমাৰ মিটিংখনৰ বিষয়ে, এজনে মানিছে। এইজনৰ ৰুমলৈ যাম। অ' মাছ ল'বা নে কি ল'বা? মাছ নে কি? মাছ নে? হ'ব, মাছটো দেখুৱাই আছোঁ মাছৰ দোকানত গৈ। এই দোকানটো খাতৰা বোলে, বেয়া মাছ নিদিয়ে। চোন বেয়া মাছ নিদিওঁ বুলি কৈছে। এইটো মডেলৰ এটা ল'ৰাটো হৈ গ'ল মাছ চবলৈ 7ডাল মান। ফাইনেলি আমাৰ এইটো মাছ লৈ লোৱা হ'ল গাইজ। এইটো মাছে, মাছৰ দোকানত মাছ নাই, চাই লওক আপোনালোকে। মই ইউটিউবাৰ, তোক মই ভাইৰেল কৰি দিম আকৌ, তই বেয়াকৈ কৈছ বুলি। মাছৰ দোকানী হৈ মাছ ল'বলৈ আহিছোঁ। গ্ৰাহকে, এই গ্ৰাহক ভগৱান বুলি কয়, জান তই? গ্ৰাহক ভগৱান। আমাক যদি তই ভগৱান হিচাপে নাচা, তই যদি আমাৰ লেবাৰ হিচাপে কেনেকৈ হ'ব? দোকানী আপুনি চাই লওক, ই আমাক একদম বহুত বেয়াকৈ অত্যাচাৰ কৰিছে। তই কৈছিলি যে মাছটো মতা মাছ বুলি কৈছিল। মতা মাছত কেনেকৈ পেট ওলাইছে, কণী ওলাইছে, ডিম ওলাইছে। তোৰ চব যাব, তোৰ হ'ব গোটেইকেইটা হৈ যাব। তই ভাইৰেল হৈ যাবি, তই এদিন ভাইৰেল হৈ যাবি। কোনোবাই কমেণ্ট কৰিব, এক মাছৰ দোকানী, এইটো মাছৰ দোকানী লাগে নেকি আমাৰ? যিটো ৰুমত আমাক ভাত খাবলৈ মাতিছিলে, আমি ফাইনেলি সেইটো ৰুম পাই গ'লো। এইটো ৰুমত কাপোৰ বেছি পাবা সিহঁতৰ ৰুমত। কালি কেক কাটিছিলে, বাৰ্থডে কেক। এইটো আমাৰ ৰিংকু কলিতাৰ ৰুম। চাই লওক আপোনালোকে এই ৰুমটো। এইটো কিটচেন। ভাত বনাই থৈ গৈছে বুলি কৈছে। কি ভাত বনাই থৈ গৈছে? এইকেইটা ভাতে আমালৈ হ'বনে? ইমান গাল মানুহ। এইফালে দুটা বাহিৰত ৰখি আছে, এইফালে এটা তিনিটা, এইফালে ৰখি আছে। ৰ'ব, বনাই মাছ, দালিত মাছ দি দিলে। দালিত মাছ দিব নালাগিছিলে। মাংস, ফ্ৰাই মাংস অলৰেডি মাছ, দালি, মাংস চব ৰেডি হ'ল। শুনি আছোঁ গৈ থকা। আৰু এতিয়া ডেন্স চাব, ডেন্স। ডাঙৰ মানুহ থাকে, ইমানেই লেতেৰা। মকৰা জাল চাওকচোন কিমান উলিয়াই দিছোঁ। এটা ৰুমত এনেকুৱাই লেতেৰা মকৰা জাল চাওক গাইজ। ঘৰখনৰ যদি এটা ৰুম যদি এনেকৈ পৰিষ্কাৰকৈ ৰাখিব নোৱাৰে, ইমান লেতেৰা সেইটো ৰুমৰ মালিকখিনি চাওক। এয়া আমাৰ ইউটিউবাৰ ইমান ডিউটিলৈ কিন্তু সোনকালে যাব পাৰে। এইফালে আমাৰ ইয়াত বহুত ৰুটি খাই আছে। ডিউটিলৈ সোনকালে যাব পাৰে, কিন্তু শোৱা ফেনখন আপোনালোকে চাওকচোন কিমান লেতেৰা, লেতেৰা শোৱা ফেনখন। এইফালে আমাৰ আছে আমাৰ ৰোহিত। পেট মুচি আছে।
এয়া আমাৰ মাছটো ফ্ৰাই হৈ আছে, এইফালে মাছ আছে। মাছ নাভাজিলে মই এইটো কিন্তু দেখুৱাব মতলব মই নাভাজিলে এদিন মোৰ বাৰ্থডেত মাছ নিলে নাভাজে আপুনি অলপ পিছত গেটাই মাৰি দিব না কিবা এটা কৈ দিয়া। মই ভালে আছো। ভালে আছে, কিবা এটা কৈ দিয়া। এয়া আমাৰ দিব্য বৰ্তমান এয়া আমাৰ বহি আছে, কিবা এটা কৈ দিয়া, কিবা এটা। আৰু এয়া আমাৰ মাছটো বনি আছে। এয়া আমাৰ ভৰ্তা কওক। গধূলি কাৰণে আমাৰ চব্জি একো নাছিলে, গতিকে হাৰ্ডি মাংস আনিব দিছে। হাৰ্ডি মাংস চবে চলে। অ'কে ডান। দালি অকণমান হাৰ্ডি মাংস ফ্ৰাই। অ'কে হাৰ্ডি মাংস কোনটো কয়? মানে এয়া আমাৰ আয়োজন চলি আছে। আমি ৰাতিপুৱা মাছে খাম আৰু মাছে খোৱাৰ পিছত আমাৰ হাৰ্ডি মাংস খোৱা হ'ব।